নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ আংবাং টিভিলৈ। হয়, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছো বিশেষ ছাত্ৰকেইজন আৰু তেওঁলোকৰ ওচৰত মই উপস্থিত হৈছোহি আৰু এতিয়া তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ মনোভাৱ। ভাইটি, তোমাৰ নাম? মোৰ নাম জংকি দলে। জংকি। মিষ্টাৰ জংকি, তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা? মইতো পঢ়াই নাছিলো। আচ্ছা, তুমি নপঢ়াকে পাছ কৰিলা। তোমাৰ মনোভাৱ? মোৰ বহুত ভাল লাগিছে। হয়, ঠিক আছে, তোমালৈ বহুত বহুত শুভকামনা যাচিলো। আৰু এতিয়া আমি দ্বিতীয়জন ছাত্ৰৰ ওচৰলৈ আগবাঢ়িব বিচাৰিছো। ভাইটি, তোমাৰ নাম? নমস্কাৰ, মোৰ নাম সোণোৱাল। তোমাৰ মনোভাৱ কেনেকুৱা? ভালে লাগিছে। তুমি পঢ়া শুনা কেনেদৰে কৰিছিলা? মই এনেতো পঢ়া 24 ঘণ্টাই পঢ়িছিলো। হয়। ভাত খাওঁতে পঢ়িছিলো, লেট্ৰিন যাওঁতে পঢ়িছিলো। হয় হয়। আৰু ভোক লাগিলে মেইনটেইনটো ভাত নাখাওঁ, মই কাগজ কিলাকে ফালি কিনে খাই দিওঁ। যি দেখিছো তুমি পঢ়াৰ উপৰিও তুমি খোৱাটো খুব পাকৈত আছিলা, নহয় জানো? তোমাৰ পাৰ্চেন্টেজ কিমান? পাৰ্চেন্টেজ 33। মোৰ ল'ৰা। আচ্ছা, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো। আপুনি ইয়াৰ দেউতাক যিহেতু, আপোনাৰ মনোভাৱ কেনেকুৱা? মোৰ মনোভাৱ তেনেই ভাল যে মোৰ ল'ৰা ইমান কষ্ট কৰি এতিয়া 3rd ডিভিজন পাইছে। এতিয়া মই তাকে বহুত সুখী আৰু আপোনালোকৰ পাৰ্টিটো খাই যাব সেইটোতো কৈছো। তাকে এতিয়া আমাক ইঞ্জিনিয়াৰ বুলি বনাম বুলি ভাবিছো। এতিয়া আমি এগৰাকী ভণ্টিৰ ওচৰলৈ আহিব বিচাৰিছো। ভণ্টি, তোমাৰ নামটো? মোৰ নামটো পৰিস্মিতা। পৰিস্মিতা। হয়, তোমাৰ মুখৰ পৰা জানিব বিচাৰিম তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা? মই বহুত কষ্ট কৰিছিলো। এবাৰ একদম 1 মাহ মই ভাত খোৱা নাই। মোৰ দেউতাই মাৰিছিলে মোক কেলে ভাত খোৱা নাই বুলি। তথাপিও মোৰ 1% কম আহিলে। এবাৰ কষ্ট কৰিছিলো কি মামাই মোক স্কুটি দিব বুলি, কিন্তু ভাবিম এতিয়া কি হ'ব। তুমি 1% কম পাবলৈ সক্ষম হলা। এতিয়া তোমাৰ মনোভাৱটো কেনেকুৱা? মোৰো মনোভাৱটো একদম এতিয়া কান্দিবলৈ মন গৈছে। এতিয়া কি কৰিম নেজানো। মা দেউতাই এতিয়া মাৰিব মোক। হয়, তুমি ইমান দুখ কৰিব নালাগে। তুমি খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছা। তোমালৈ বহুত বহুত শুভকামনা থাকিল আৰু আগুৱাই যোৱা তুমি ভৱিষ্যতে দেই।